কবাই হৈছে কি কি খোৱাৰ কথা কৈছে আই তোৰ কি হৈছে এতিয়াও বুজা নাই নে নুবুজা ভাও ধৰিছ আই আপুনি জানো আপোনাৰ পুত্ৰ ৰজা হৈ থকাটো নিবিচাৰে কিয় নিবিচাৰি কিন্তু এনেকৈ নহয় তাৰ মানে মোৰ পুত্ৰ ৰজা হৈ থাকোতে দেখত এনেবোৰ অন্যায় অনীতি হৈ থকাটো মই নিবিচাৰো আই মই ৰজা হৈ থকাটো নিশ্চিত কৰিবলৈ এইখিনি কৰিবই লাগিব গতিকে ই কেনেকৈ অন্যায় হ'ব পাৰে আই এইবিলাক তোৰ নিজৰ মগজে কৰা হ'লে মোৰ কোনো আপত্তি নাথাকিলেহেঁতেন কিন্তু বুঢ়াগোহাঁই আৰু লালুকলাৰ কুমন্ত্ৰণাৰ ফলতে তই এনে গ্ৰহিত কাম কৰিবলৈ আগবাঢ়িছ আৰু নকবা ৰাজকাৰ্য পৰিচালনা কৰিবলৈ হ'লে ৰাজবিষয়াসকলৰ দিহা পৰামৰ্শ ল'বই লাগিব গতিকে ইয়াত আপত্তি কি হৰাই তই আৰু কুৰগুজ নহবি শুনাই এতিয়াও সময় আছে তোৰ মত সলনি কৰ মত সলনি কৰিলে জানো সমস্যাৰ সমাধান হ'ব এতিয়া আৰু সময় নাই তোৰ বুঢ়ী হাত পালেহি এতিয়া হুলেৰে হুল কাঢ়িব লাগিব আই পুত্ৰৰ মংগল চিন্তা কৰা আই কোন মাকে পুত্ৰৰ অমংগল চিন্তা কৰে শুনাই ইমান অশান্তিৰে ৰজা হৈ থকাতকৈ শান্তিৰে সাধাৰণ প্ৰজা হৈ থকাটোৱে মংগল আই মই জানো প্ৰথমে নিজে এই ৰাজ সিংহাসনত বহিবলৈ মন্ত্ৰণা কৰিছিলো ইয়াত আপোনাৰ ৰাজবিষয়াসকলৰ মন্ত্ৰণা নাছিল নে গতিকে ৰজা হৈ ৰাজ সিংহাসন বচাই ৰখাটো ৰজা হিচাপে জানো মোৰ কৰ্তব্য নহয় আৰু ইয়াৰ কাৰণে মই যিকোনো গৰিষ্ঠ কাৰ্য কৰিবলৈ কুণ্ঠিত নহওঁ মোক বাধা নিদিবা দেশখনৰ মংগলৰ কাৰণেহে মই তোক ইমানবোৰ কথা ক'লো ৰাজমাতা হিচাপে মোৰ কৰ্তব্য বুলি ভাবি সিদ্ধান্ত তই নিজেই ল'বি স্বৰ্গদেউ কোন দুৱাৰী নেকি হয় স্বৰ্গদেউ মই দুৱাৰীহে বাহিৰত বৰফুকন আৰু বুঢ়াগোহাঁই ডাঙৰীয়া ৰৈ আছে আহিব ক'ব পাৰোঁনে অসময়ত আগমনৰ কাৰণ জানিব পাৰোঁনে জনাবৰ বাবে অন্তঃপুৰত উপস্থিত হৈছিল আলোচনা কৰিব নোৱাৰো কিছুমান গোপন কথা হয় স্বৰ্গদেউ এতিয়াও আপোনাৰ সিংহাসন নিষ্পন্ন হোৱা নাই খুঙখুঙীয়া ভৈৰৰ কোঁৱৰ গদাপানী এতিয়াও অংগত হোৱা নাই গদাপানী এতিয়াও অংগত হোৱা নাই বাহুবালী গদাপানী এতিয়াও জীৱিত তেনে অন্য ৩-৪শ কোঁৱৰক অংগত কৰাই কি লাভ হ'ল ডাঙৰীয়াসকল স্বৰ্গদেউ আমি তাৰ কাৰণ আলোচনা কৰিবৰ বাবেহে আপোনাৰ ওচৰলৈ আহিছোঁ অতি সোনকালে আমি গদাপানীক ধৰিবলৈ চাউদাং পঠাব লাগে নহলে আপোনাৰ এই ৰাজ সিংহাসন নিষ্কণ্টক নহয় স্বৰ্গদেউ আনকি আপোনাৰ প্ৰাণৰো সংকট নামিব পাৰে স্বৰ্গদেউ যি পৰ্যন্ত তুংখুঙীয়া পৰ্যায়ৰ কোঁৱৰ গদাপানীক মই ধৰিব নোৱাৰো তেতিয়ালৈকে মোৰ মনত শান্তি নাই ডাঙৰীয়াসকল যিকোনো প্ৰকাৰেই হওক গদাপানীক ধৰিবই লাগিব ইয়াৰ ব্যৱস্থা শীঘ্ৰ কৰক ডাঙৰীয়াসকল স্বৰ্গদেউ মই আজি এই গাঁঠি হাজৰিকাৰ লগত আলোচনা কৰি গদাপানীক ধৰাৰ ব্যৱস্থা মই কৰোৱাম স্বৰ্গদেউ তাৰ কাৰণে আপুনি কোনো চিন্তা নকৰিব স্বৰ্গদেউ মই চিন্তা নকৰিম
গদা পানীত বন্দী নাইবা মৃত অৱস্থাত মই নিজ চকুৰে নেদেখিলে মোৰ চকুত টোপনি নহ'ব ডাঙৰ হাতত আৰু মই কাকো শান্তিৰে শুবলৈ নিদিম পুনাহত ব'লা পুনাহত শোৱা পাতি লৈ যাওঁ ব'লা মইনো কি জানো মেহমানেহে শুৱাবলৈ কৈছে আৰু তোমালোক নুশুলেনো মই কি কৰোঁ বাৰু আজি আমাৰ প্ৰথম জনা চাউফা চুকাফা স্বৰ্গদেউ কাহিনী কম হ'বনে লছাৰ হাবা সোনকালে কোৱা না মেথা সোনকালে কোৱা হ'ব শুনা ইমান পৰে বাহিৰত কি কৰি আছে কি কৰিম দয়া এইমাত্ৰ মেঠাউকৰ লগত খোৱা কোঠালৈ গৈছে আপুনিও হাত মুখকেইটা ধুই কিবা কেইটামান খাই লওক ভোক আৰু টোপনি মোৰো নাই বঙহৰদেউ কিন্তু নাখাই নকৈ থাকিলে জানো বিপদ আঁতৰিব আহোম ৰাজসিংহাসনৰ অচল অৱস্থা মই কেনেকৈ সহ্য কৰোঁ জয়া কেনেকৈ লালুক খুৰাৰ চক্ৰান্তত পৰি কোমলমতীয়া ল'ৰা ৰজাই চাউদাঙৰ হতুৱাই দেশত যিমানবোৰ ৰজা হ'বৰ যোগ্যতা থকা কোঁৱৰ আছে সকলোকে ঘূণীয়া কৰিবলৈ অকল প্ৰচেষ্টা চলাইছে বঙহৰদেউ সেইবিলাক কথাই মোক অস্থিৰ কৰি পেলাইছে জয়া বঙহৰদেউ ফ্ৰাটাৰি নকৰক যদি কিবা অমংগল হয় অমংগল হয়তো হ'ব পাৰে কিন্তু কিন্তু তাৰ আগতে আপুনি ইয়াৰ পৰা আঁতৰি যাওক বঙহৰদেউ আঁতৰি থাকিম তোমালোকক এৰি থৈ এয়া অসম্ভৱ জয়া অসম্ভৱ দেশ জাতিৰ মংগলাৰ্থে শক্তি সঞ্চয়ৰ হেতু আপুনি আত্মগোপন কৰিবই লাগিব বঙহৰদেউ আপুনি আত্মগোপন কৰাই মংগল মোৰে শপত
ফুলা আৰু লৰা ৰজাৰ অত্যাচাৰ অন্ত পেলাবলৈ আপুনি আত্মগোপন কৰিবই লাগিব বিপদ বিঘিনিয়ে মোৰ মূৰৰ ওপৰেদি পাৰ হৈ গৈছে তোমাৰ সাহসতে অতিক্ৰম কৰিছো মই সেই বিঘিনি কিন্তু আজি এই পৰামৰ্শ কেনেকৈ মানি লওঁ জয়া কেনেকৈ যিকোনো প্ৰকাৰে মানিবই লাগিব নহলে মুং দুন চুন খাম ধূলিৰ লগত মিহলি হৈ যাব আপোনাৰ বাহিৰে আন কোনোবাই আহোম ৰাজহিংসাখনৰ তাহানিৰ গৌৰৱ ৰক্ষা কৰিব পাৰিব তাত মোৰ সন্দেহ আছে বঙহদেউ সন্দেহ আছে তোমাৰ সন্দেহ অমূলক নহয় জয়া মোক ক'বলৈ দিয়ক বঙহদেউ যিদিনা পৰা মই সেউতীৰ মুখে গম পালো যে লালু ফুলাৰ চকু আপোনাৰ ওপৰত পৰিছে সেইদিনাৰ পৰা মোৰ চকুত টোপনি নাই মোৰ মুখত হাঁহি থাকিলেও সেই একেটা চিন্তাই মোৰ অন্তৰাত্মা দহিব লাগিছে সেয়ে আপোনাৰ কুশলাৰ্থে ফুৰাত্ৰাৰ ওচৰত নিতৌ প্ৰাৰ্থনা জনাইছো আপুনি আঁতৰি যোৱাই মংগল বঙহদেউ আঁতৰি যোৱাই মংগল এনে পৰিস্থিতিত তোমালোকক কোন হতে এৰি গুচি যাওঁ জয়া বঙহদেউ আপুনি ইয়াৰ পৰা আঁতৰি যাওক জয়াৰ কথা ৰাখক আপোনাক বাহুবলী বুলি জানো কিন্তু ৰজাগৰীয়াৰ হাজাৰ হাজাৰ সৈন্যৰ আগত আপুনি অকলে কি কৰিব যুঁজিম মই বীৰৰ দৰে যুঁজিম যুঁজি মৰিম তথাপি মই মোৰ দেশৰ মাটিৰ পৰা আঁতৰি নাযাওঁ এবাৰ জয়াৰ মুখলৈ চাওক আপোনাৰ জয়াই স্বদেশৰ স্বাৰ্থত আপোনাৰ পৰা আঁতৰিবলৈ দিগদাবোধ কৰা নাই আৰু নকবা জয়া আৰু নকবা মই যাম জয়া মই যাম তোমাৰ ইচ্ছা কোনোদিনে মই অৱহেলা কৰা নাই মই যাম তোমাৰ কথা ৰাখি মই দেশৰ মংগলৰ হকে মই যাম তহঁতৰ স্বেচ্ছাচাৰী শাসন অন্ত পেলাবলৈ গদাপাণি আজি দৃঢ় প্ৰতিজ্ঞ এদিন নহয় এদিন মই মোৰ দেশৰ আকাশৰ গলিয়া দাঁৰ আঁতৰ কৰিমেই চাওঁ মই সিহঁতক নেফা নেফ কৰো জয়া মোৰ হেংগাংকুৰ নহয় আপুনি পিছলৈ ফালে যাওক অলপ পিছলৈ ফালে যাওক অলপ সাৱধান হৈ থাকিব সখী তোমাৰ ঘৰত আছেনে সখী কি হ'ল মই দুটা আহিছে যে অলপ স্থিৰ হৈ কোৱাচোন কথা বিষমেই সখী মোৰ ঘৰত থকাটো বৰ ভাল নহ'ব কোঁৱৰক আজিয়ে পলুৱাই পঠোৱাৰ ব্যৱস্থা কৰা আজিয়ে সখী এতিয়াই সখী এতিয়াই আমি অলপতে এই বিষয়ে আলোচনা কৰিছিলোঁ আলোচনা কৰি থাকিলে নহ'ব অতি সোনকালে সিদ্ধান্ত ল'ব লাগে সখী নহ'লে কোঁৱৰ ধৰা পৰিব পাৰে তুমি কেনেকৈ জানিলা আজি অন্তেপুৰত ৰাজমন্ত্ৰী লালু ফুলা স্বৰ্গদেৱ আৰু বুঢ়াগোহাঁই ডাঙৰীয়াই আলোচনা কৰি থাকোঁতে মই কাণ পাতি শুনি আছিলোঁ কি আলোচনা কৰিছিলনো আজিয়ে
কোঁৱৰক ধৰিবৰ বাবে চাউদাং পঠাব আৰু এই কামৰ বাবে ধুৰন্ধৰ গাঁঠি হাজৰিকাক বাচিছে ৰাজকাৰেঙত কোনেও কাকো বিশ্বাস কৰিব নোৱাৰা হৈছে গাৰ চাহটোকে শত্ৰু বুলি ভাবিব লগা হৈছে মই দেৰি নকৰোঁ হকি মই দেৰি নকৰোঁ মোৰ ওপৰতো চকু পৰিব পাৰে তোমাক খবৰটো দিবৰ বাবে পেহীদেউৰ ঘৰলৈ অহাৰ চলি এইখিনি পালোহি দেশখন অশান্তিৰ বতাহে চাৰিওফালৰ পৰা আৱৰি ধৰিছে এনেকৈ চাই থাকিলে আমাৰ আশা আকাংক্ষাবোৰ নদীৰ লগত মিহলি হৈ যাব সঁচা মতি সঁচা কিবা এটা কৰিবই লাগিব তিৰোতা বুলি বহি থাকিলে আৰু নহ'ব ৰাজ বিষয়াৰ অত্যাচাৰত প্ৰজাসকল অতিষ্ঠ হৈ পৰিছে এই দুদিনৰ অন্ত পেলাবলৈ হ'লে আমি কোঁৱৰক যেনে তেনে বচাই ৰাখিবই লাগিব সখী বচাই ৰাখিব লাগিব এই কথা মই ভালকৈ বুজো সখী চাওঁ কি কৰিব পাৰোঁ সকলো দয়াময় ফ্ৰাতাৰ ইচ্ছা ফ্ৰাতাই এনে বিপদৰ সময়ত আমাক নিশ্চয় সহায় কৰিব সখী তুমি এতিয়া কোঁৱৰক পলুৱাই পঠোৱাৰ ব্যৱস্থা কৰা মই যাওঁ কিন্তু সখী খুব সাৱধানে বেৰ চালৰো কাণ আছে মই যাওঁ সখী যোৱা সখী যোৱা এই বতৰাদি তুমি মোক বহুত সহায় কৰিলা যোৱা বঙাহৰদেউ কোনহতে এই অজ্ঞাত যাত্ৰাৰ কাৰণে পঠাই দিওঁ কেনেকৈ সহিম এই বিৰহ যন্ত্ৰণা সেই দয়াময় প্ৰজা দেশৰ হকে জাতিৰ মংগলাৰ্থে কঠোৰ হ'বলৈ শক্তি দিয়া দয়াময় শক্তি দিয়া কোন আহিছিল দয়া সেউটি আহিছিল বঙহৰদেউ কিবা বহিব জয়া বহিব বঙহৰদেউ এনেকৈ একেদৰে কি চাইছে আহা জয়া অলপ ওচৰলৈ আহা সেৱাত হেঁপাহ বনোৱাই চাই ন তোমাক সকলোৰে মোক দুৰ্বল কৰি নুতুলিবা জয়া এয়া দুখৰ চকুলো নহয় আনন্দৰ চকুলোহে দেশ স্বজাতিৰ কাৰণে আমি যি ত্যাগ কৰিব ওলাইছো সেয়া আমাৰ ভাগ্যৰ কথা সঁচা জয়া সঁচা জয়া তুমি এটা কাম কৰিবা পোনাটোটিৰ সৈতে তুমিও পুথা দেউতাৰ ঘৰতে থাকিবা নহলে তোমাক ৰজা ঘৰীয়া কুকুৰে অকলে পাই আমনি কৰিব পাৰে এইবিলাক চিন্তা পাছে বাৰু কৰিব পাৰিম এতিয়া যোৱাৰ ব্যৱস্থা কৰা হওক
মই যাম জয়া, মই যাম। তোমাৰ ইচ্ছা কোনোদিন মই অৱহেলা কৰা নাই আৰু আজি নকৰোঁ। তোমাৰ বুদ্ধিমতাৰ ওপৰত মোৰ বিশ্বাস আছে জয়া, বিশ্বাস আছে। জয়া, লাইলে চাই টোপনি গ'ল নেকি? সিহঁতে তৰবৰীয়াৰ সৈতে কথা পাতি আছিল। মই মাতি দিছোঁ ৰ'ব। তৰবৰীয়াই, তৰবৰীয়াই, শোৱা পাতিতে খেলি আছে। পোনাহঁতক এবাৰ দেখা কৰি যোৱাটো ভাল হ'ব, নহ'লে মোকে বাৰে বাৰে সুধি আমনি কৰি থাকিব। মই তাহাঁতক ইয়ালৈকে লৈ আহোঁগৈ। হে প্ৰাৰ্থনা, মই যাবলৈ ওলালো। বিদায় বেলাত মোৰ জয়া আৰু লাইলে চাই তোমাৰ চৰণত গতাইছো। সেই অভাগাই জানিয়েই বানে তাৰে কিবা ভুল কৰিছিলোঁ। উনাদতিৰ মুখলৈ চাই ক্ষমা কৰি দিবা কৰোণা, মই ক্ষমা কৰি দিবা প্ৰাৰ্থনা। জয়া, এই টোপোলাটো লওঁ। এইবোৰ কি আনিছা জয়া? এখন এৰী চাদৰ, কেইটামান মিঠৈ আৰু অলপ কোমল চাউল আছে। ক'ত বা কেতিয়া কি খাবলৈ পায়। জয়া, মই লাইলে চাই আপুনি চিকাৰলৈ ওলাইছে বুলি কৈছো। ভালেই কৰিছা দিয়া। সিহঁতে মোৰ এনে অজ্ঞাত যাত্ৰাৰ কথা জানিলে মনত বৰ কষ্ট পাব। জয়া, আহিছে নে লাইলে চাই? মেঠাউকৰ লগত আহিছে। যাবৰ সময়ত এবাৰ নয়ন জোৰাই চাই যাওক। কিমান দিনৰ মূৰত বা পুৰাহঁতক দেখা পাম। তোমালোকৰ প্ৰমাণ চিকাৰলৈ যাব। তোমালোকলৈ মই বহুত কিবা কিবি আনিম, কিন্তু হৰিণ পোৱালি নানো। কাৰণ মই বাঘ চিকাৰলৈ ওলাইছো আৰু সেইকাৰণে মই তোমালোকলৈ বাঘৰ পোৱালি আনিম। বাঘৰ পোৱালি। বাঘৰ লগত খেলিব পৰাজনহে আচল মানুহ। তেতিয়াহ'লে ময়ো চিকাৰলৈ যাওঁনে? আপুনি দেখোন কান্দিছে। প্ৰমাণ, আপুনিও দেখোন কান্দিছে। ইমান ডাঙৰ মানুহে কান্দে নেকি? মেমা, ইমান ডাঙৰ মানুহে কান্দিছে। চিকাৰলৈ যাব সময়ত কান্দিব লাগে নেকি? মেঠাও, মেঠাও। মেমা, প্ৰমাণ কিয় কান্দিছে? আপুনিও কান্দিছে দেখোন। কতটো কথা কোৱা দেখিছে মোৰ সোণহঁত। চিকাৰলৈ যোৱা পৰত কন্দা কথা কৰিলে ভাল চিকাৰ পায়ো।
চোৱা সোণাইহঁত মই নাই কন্দা চোৱা জয়া মই নাই কন্দা সোণাইহঁত তোমালোকে মেথাহঁতক আমনি কৰি নাথাকিবা মই যাওঁ জয়া মই যাওঁ দেই মোৰ সোণাইহঁত মই যাওঁ Nisto